come and move that in my direction. So thankful for that, it's such a blessing, yeah. Turn every situation into heaven, yeah. Oh, you are my. Hello guys, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। তো আজি আকৌ এটি ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজত, কিন্তু ৰেচিপিটো চাহৰ হয় আজি, আচলতে ভাতৰ নহয়। তো এতিয়া ৰাতিপুৱা বাজিল 10:30, মানে 11টা বাজিবৰে হ'ল, 10:30 হৈ গ'ল। তো এইখিনি টাইমত আমি সকলোৱে চাহ পানী খাওঁ। তো ভাবিলোঁ আজি চাহৰ লগত এটা নাস্তা বনাম বুলি। তো নাস্তাটো আপোনালোককো দেখাওঁ কেনেকুৱা হয়, আৰু সেইটো সিম্পল হয় ৰেচিপি, আৰু সেইটো হৈছে পকৰি। আমি ৰঙা চাহৰ লগত আজি পকৰি খাম। তো পকৰি কেনেকুৱা ধৰণৰ মানে বনাওঁ আপোনালোকক দেখাম। আচলতে পকৰি বেচনৰ, বিশেষকৈ বেছিভাগে বেচনৰ বনায়, পিঁয়াজৰ বনায়, কিন্তু আমি ঘৰতে থকা মচুৰ দাইলৰ সৈতে কেনেকৈ আমি পকৰি বনাওঁ তাক দেখাম আজি আপোনালোকক। তো চাই থাকক ভিডিঅ'টি শেষলৈ। প্ৰথমে আমাক কি কি সামগ্ৰী লাগিব সেইটো মই দেখাইছোঁ। এয়া হৈছে মচুৰ দাইল, আৰু লগতে এয়া পিঁয়াজ কাটি লৈছোঁ, তাৰপিছতে মান ধনিয়া লৈছোঁ, আৰু আমাৰ এই ধনিয়াও লৈছোঁ, আৰু লগতে মই জ্বলা কাটি লৈছোঁ। জ্বলা বেছি দিয়া নাই, যিহেতু সৰু ছোৱালীয়েও খাব আমাৰ টিকলিজনীয়ে, তো তাৰ কাৰণে মই জ্বলা বেছি দিয়া নাই। চ' এতিয়া প্ৰথমে মই গোটেইখিনি মিক্সাৰত দি ল'ম। তাৰপিছত এয়া দালিখিনিও দি ল'লোঁ, প্ৰথমে পিচি ল'ম, তাৰপাছত মই দেখাইছোঁ আপোনালোকক। আৰু এতিয়া মই এইটো পেকেট লৈছোঁ বেচনৰ, আৰু বেচন মই ইয়াৰ লগত দিম, আৰু বেচন নোহোৱাকৈতো পকৰি নহয়। তো এতিয়া মই ইয়াত দেখিছে আপোনালোকে দালিখিনি পিচি লৈছিলোঁ, তাৰপাছত মই এতিয়া ইয়াত বেচন দি দিম। বেচন মই একেলগে দিয়া নাই, অকণমানকৈ এনেকৈ আগতে মিক্স কৰি লৈছোঁ, তাৰপাছত আকৌ বেচন দিছোঁ, আৰু এইটো বেকিং পাউডাৰ অকণমান দিছোঁ। বেকিং পাউডাৰ দিলে অকণমান কি হয়, মানে পকৰিখিনি ঢিলা হয়, তাৰ কাৰণে বেকিং পাউডাৰ দিছোঁ। তাৰপাছত মই অকণমান পানী দিছোঁ, পানী দি পেলাই মই এইখিনি মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াত দিছোঁ নিমখ সোৱাদ অনুসৰি দিব, আৰু এইটো মই চাইনিজৰ কাশ্মীৰী মিৰ্চি যিটো পাউডাৰ হয় সেইটো দিছোঁ। তাৰপাছত এইখিনি মই মিহলাই লৈছোঁ গোটেইখিনি লগ কৰি। এয়া হৈ গ'ল পকৰি। মই বহুত ডাঙৰকৈ বনোৱা নাই, সৰুকৈ বনাইছোঁ। আৰু এতিয়া মই এখন কাগজ পাৰি লৈছোঁ কটা খৰাহীত, আৰু তাত মই পকৰিখিনি থৈ দিম। কাগজখন মই এইকাৰণে দিছোঁ যাতে তেলখিনি লাগি নধৰে, কাগজখনত দিলে তেলটো শুহি লৈ যাব, তাৰ কাৰণে দিছোঁ। এয়া হৈ গ'ল পকৰি ৰেডি, আৰু খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও ঘৰতে এনেকৈ ট্ৰাই কৰি চাব পাৰে, ঘৰুৱা সামগ্ৰী। আৰু যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেণ্টছ কৰিব।